Assalamualaikum. আজি আপোনালোকৰ মাজত লৈ আহিছোঁ এটা নতুন ভিডিঅ' কৰবাত যাব ওলাইছোঁ ক'ত যাব ওলাইছোঁ লাহেকৈ দেখাম তো চাই থাকক ভিডিঅ'টো লাষ্টলৈ যোৱাৰ আগতে ভাত বনাব লাগিব তাৰ পিছত আমি যাম যিহেতু ঘৰত দাদা আছে দেউতা আছে ইহঁতে কি খাব তো সেইটো কাৰণে ভাত বনাই লওঁ মায়ে আঞ্জা বনাইছে ভাতটো চৌকাত বহাই দিছোঁ এতিয়া মই এটা কাপোৰ অৰ্ডাৰ দিছিলোঁ মেছত আহি পালে আহক চাওক মই এটা জিন্স অৰ্ডাৰ দিছিলোঁ আহি পালে ভাল লাগিছে সঁচাকৈ ভাল লাগিছে একেবাৰে ৰেডি চেডি হৈ গা পা ধুই আপোনালোকৰ মাজত আহি আছোঁ গা ধুই আহিব ৰেডি হ'ম অলপ পিছত মই আৰু মা আৰু মোৰ চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব লগতে থকা বেল আইকনখন দবাই দিব মায়ে ধুনীয়া ধুনীয়া চাদৰ মেখেলা পিন্ধিছে আমি খোজকাঢ়ি যাই আছোঁ মা আৰু মই এতিয়া বজাৰত সোমাম কিবা এটা ল'ব মায়ে চাই থাকক আমি বজাৰত আহি পালোঁ এইটো আমাৰ টাউন চাব পাৰিব এতিয়া আমাৰ মায়ে মাস্ক ল'ব মাস্ক নলয় স্কাৰ্ফ ল'ব আৰু এইটো মোৰ মাৰ হেবিট হয় ক'ৰবাত গ'লে স্কাৰ্ফটো লোৱাটো চাই থাকক বজাৰ কৰা হ'ল এতিয়া আমি আহিছোঁ হোটেলত কিবা খাব আণ্টি এটা হাই দিয়ক এতিয়া আমি দোকানৰ ওচৰত আছোঁ আৰু ল'ম কিবা এটা বস্তু ল'ব মেইনলি মই এতিয়া কৈয়ে দিওঁ ক'ত যাই আছোঁ আমি যাই আছোঁ বিয়াত যাই আছোঁ তাৰ কাৰণে মাহঁতৰ ষ্টাফ যাই আছে গোটেইখিনি একলগ হ'লোঁ আমাৰ ইয়াতে তো এতিয়া দোকানত সোমাব কিবা লয় আহক চাওঁ বিয়াৰ কাৰণে প্ৰেজেণ্ট লোৱা হ'ল এতিয়া এইটো পূৰা পেকিং হৈ গ'ল এতিয়া আমি গাড়ীত উঠিম আৰু গাড়ীত উঠিম কইনা বহি আছে আৰু বহুত ধুনীয়া ডেকৰেশ্যন কৰিছে ভাল লাগি গ'ল চাই বহুত ধুনীয়া ডেকৰেশ্যন কৰিছে দেখাই আছোঁ গোটেইখিনি